ৰাজ্যজুৰি চলিছে টেটৰ নামত ভয়ংকৰ বেপাৰ। লখিমপুৰৰ পিছত এইবাৰ ৰঙিয়া। DLEDত ভুৱা নামভৰ্তিৰ নামত তুলিছে হাজাৰ হাজাৰ টকা। টেট পৰীক্ষাত বহিবৰ বাবে প্ৰয়োজনীয় DLEDৰ নামভৰ্তিৰ ভুৱা ৰচিদৰ নামত ৰাজ্যজুৰি চলিছে ক'লা বজাৰ। লখিমপুৰত কিদৰে অপেন ডিষ্টেন্স লাৰ্ণিঙৰ এইজন দায়িত্ববাহী বিষয়াই লক্ষ লক্ষ টকা তুলিছিল সেই দৃশ্য আমি দেখুৱালো। এইবাৰ এই পেপাৰ চলিছে ৰঙিয়াত। ব্যক্তিগত বিদ্যালয়ত নহয়, শিক্ষাৰ নামতে ব্যৱসায় চলাইছে ৰঙিয়া আৰবী মহাবিদ্যালয়ত। মহাবিদ্যালয় কৰ্তৃপক্ষই ODLৰ অধীনত DLEDত নামভৰ্তিৰ নামত কাৰোবাৰ পৰা যদি 8,000 টকা লৈছে, আন কাৰোবাৰ পৰা লৈছে 19,000 টকা পৰ্যন্ত। য'ত শিক্ষা বিভাগৰ নিৰ্দেশনাই স্পষ্টকৈ আছে ODL অথবা শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰত এতিয়া বন্ধ DLEDৰ নামভৰ্তি। তেনেস্থলত কেৱল টেটত বহিবৰ বাবেই নিবনুৱা যুৱক যুৱতীক ভুৱা নামভৰ্তিৰ ৰচিদ দি লাখ লাখ টকা তুলিলে এই মহাবিদ্যালয় কৰ্তৃপক্ষই। কিমান লৈছে একো গেৰাণ্টি নাই। আমি 8,500 দি ললো, কিছুমানে 8,000 দি লৈছে, কিছুমানে 10,000, কাৰোবাৰ 10,500। মানে পারমিশনে আনা নাই ইয়াতো সেন্টাৰৰ যে আৰবিক মহাবিদ্যালয়ৰ পারমিশনে নাই। পারমিশন নাই যদি কিয় এডমিশন লৈছে? সেইটো আমাৰ পৰা এতিয়া এডমিশন লৈছে। কিমান দিন হ'ল তোমাৰ এতে এডমিশন লোৱা? মোটামুটি হ'ল 15 দিন মান হ'ল। শিক্ষকতাৰ ডাইচ কোডৰ নামতো মহাবিদ্যালয়খনে একোজনৰ পৰা 3,000 পৰা 5,000 টকাকৈ ধন লোৱাৰ অভিযোগ উঠিছে। পিছলৈ কাটিছে আৰু ডাইচ কোটৰ নামত এনেতে 1,000কে কথা আছে। যাৰ পৰা যিটো অকমান পাইছে লৈছে আৰু। বেছি দিছিল নে তোমালোকে যে 3 মাহ আগত এডমিশন লৈছিলা? এখন দিছিল, বাট মানে তাত এমাউণ্টটো লিখা নাই, কিবা ৰোল নাম্বাৰ আৰু অকল দেউতাৰ নামটো আৰু মোৰ নামটো। কিন্তু DLEDৰ নামভৰ্তিৰ বহুদিন পিছতো ৰিচিভ দিব নোৱাৰাত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। নিউজ লেবতে ভয়ংকৰ পেপাৰৰ কথা ফাদিল হোৱাৰ পিছত অৱশেষত চকু মেল খালে শিক্ষামন্ত্ৰীৰ। শিক্ষা বিভাগৰ এনেবোৰ বেপাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। 2017 চনৰ পিছত কোনেও এনেকুৱাকৈ নতুনকৈ এডমিশ্যন দিব নোৱাৰে। 2019 চনলৈকে বোলে এডমিশ্যন দিয়া হৈছে, বিশেষকৈ টেটৰ ক্ষেত্ৰত যিহেতু আমি ক'লোঁ যে পাৰ্চু কৰিব লাগিব, তেতিয়া বোলে বহুতে বেকডেট বা এনেকুৱা ধৰণৰ অন্যায় কৰি পেলাই বা দুৰ্নীতি কৰি পেলাই দিয়া হৈছে। এনেকুৱা যদি কোনোবা ব্যক্তি ধৰিব পাৰোঁ, আমি কঠিনতকৈ কঠিন শাস্তি দিবলৈ গৈ আছোঁ। কাৰোবাক যদি আমি ডিটেক্ট কৰোঁ, আপোনালোকৰ যদি কোনোবা এনেকুৱা হয় আপোনালোকেও আমাক জনাওক, আমি সেই ব্যক্তিসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিম। স্বাভাৱিকতে প্ৰশ্ন হয়, টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন কৰা, DLEDৰ ডিগ্ৰী নথকা অথবা ভুৱা নামভৰ্তিৰ ৰচিদ দেখুওৱা যুৱক যুৱতীসকলক টেটত পঢ়িবলৈ অনুমতি দিয়া হ'ব নেকি? শিক্ষা বিভাগৰ এনেবোৰ বেপাৰীৰ পৰা ভুৱা নামভৰ্তিৰ ৰচিদ কিনা অযোগ্যসকলৰ বাবেই টেট পৰীক্ষাত বঞ্চিত হ'ব নেকি DLEDৰ ডিগ্ৰী থকা বহু যোগ্য